Hello everyone, welcome to my Sunday mini vlog. আজি ৰাতিপুৱাটো ট্ৰেইনৰ যাত্ৰাই আৰম্ভণি কৰিলো। আজি ট্ৰেইনত ইমানেই বেছি মানুহ ভিৰ আছিলে মই যে উখাটো ল'বলৈ জেগা পোৱা নাছিল। মানুহ বেছি হ'লে বহুত কিবা কিবি গোন্ধ আহে। মই যে মুখ সোপা দি আহিবলগীয়া হ'ল। বাহঁতৰ ৰুমত আহিহে ফ্ৰেছ হৈ ল'লো। বা মানে ক'লৈ আহিছো গম পাইনে? তিনচুকীয়ালৈ আহিছো। মানে আমাৰ পুতলাজনী ওচৰলে। মাহিক মই লগ পাই গ'লো। শুনিলে নহয় আমাৰ পুতলা কথা। এয়া আকৌ বাই বনাব ৰেডি কৰিলে খানা। মানে আজি লোকেল চিকেন আছিলে। লগতে আজি ভিনদেউ বাৰ্থডেও আছিলে। সেয়েহে অলপমান বেছি স্পেচিয়েল হ'ল। মুখতে পান এখন ভৰাই আহিলো দোকানলৈ বুলি। সৰু সুৰা কিবা এটা বোলো গিফ্টটো দি দিওঁ ভিনদেউৰ ফ্ৰণ্টতে আছিলে এই দোকানখন আৰু বৰ বিশেষ একো নাছিলে। সেইকাৰণে বোলো কাপ এটাকে লৈ লওঁ। একদম ফাৰ্ষ্টত গিফ্ট দিলে আমাৰ পুতলাই আৰু একদম লাষ্টত গিফ্ট দিছো মই। বাৰু গিফ্টটো দিলো আৰু সেয়া আপোনালোকক নেদেখালো আৰু। দেখিছে এতিয়া ষ্ট্ৰবেৰী মই ফাৰ্ষ্ট টাইম ট্ৰাই কৰিলো। বাহিৰত যিমান এটা কালাৰফুল ভিতৰত ইমান এটা খাবলৈ টেষ্ট নাপালো বাৰু। সন্ধিয়াখিনি সময়ত মই বোলো নিজে অলপমান মেগীকে বনাই খাওঁ। এয়া মেগীও বনালো। আজি লৈ বাই